ভোটৰ দিন নহয় জানো কি হ'ল যে ভোট দিবলৈ যাব লাগে পইচা নাই মোক পইচা মিছা কথা কৈছে এই বেয়া বস্তু খাব মানে পইচা মোৰ ঘৰ পৰি ভোট দিছনে নাই দিয়া তুমি ভোট দি দিয়া তেন্তে আগন্তুক 5 বছৰ তুমি নিজৰ ভৰি নিজে খাৰ মাৰিবা কাম কৰিবলৈ আছে যদি আছে ঠিক তেনেকৈ চৰকাৰ গঠনৰ তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে আছে নে নাই আছে আমি সকলো ভোট দিব লাগে না 26 তাৰিখে আমি সকলোৱে একত্ৰিত হৈ ভোট কেন্দ্ৰলৈ আমি যাম আৰু সকলোৱে ভোট দিম আৰু এই ল'ৰাটোৰ কোনো ভুল নাই এই ল'ৰাটোৰ কোনো ভুল নাই কৈছা ভালকৈ ক'ব লাগিছে চবেই তোমাক দিছোঁ ল'ৰা এনেকুৱা নকৰিবা এতিয়া যোৱা ভোট কেন্দ্ৰত ভোট দিয়া নাই তেওঁৰ কাৰণে হাত চাপৰি হ'ব লাগে আমাৰ অঞ্চলৰ যিজন যোগ্য প্ৰাৰ্থী বুলি আমি নিজে চিন্তা কৰোঁ তেওঁকে আপুনি ভোটদান কৰক আৰু 100% ভোটদানেহে আমাৰ যোগ্য প্ৰাৰ্থীজন নিৰ্বাচন হ'ব আমাক এই মতটো লৈ পেলাই আজি আমি মাতৰ এখন অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ নেহৰু যুৱ কেন্দ্ৰ আৰু ডিষ্ট্ৰিক্ট এডমিশ্যনৰ পৰা সকলো সহযোগত এই অনুষ্ঠানটো আয়োজিত কৰিছোঁ